hello guys, my new vlog. Please to channel my Sakrapara. Sukrapais. Pani sak guys. Rasta guys. সাগৰ সংগমত একদম এইখিনিতো এনে জাষ্ট কিবা আছে তাৰপিছততো আৰু সিফালে বহুত দূৰলৈকে আছে মোৰ চিন্তা মই হেলমেট নালাহিলেহে চিন্তা কৰিছোঁ আরে মোর গাইসকে তাক কই আছে না বছর খং উঠছে কথা দিল পুরো জাহান না করতে क्या क्या सब जान কি লবি ও লিফটে দিয়ে উঠবি না অক্ষত চলি অক্ষত আৰু ঘূৰি আহি কিনে লিপৰ উঠব আমি বোলে আঁকি আছোঁ অক্ষত চলি খটখটিতে যাই কিনে ঘূৰি আহি আৰু লিফ্টত উঠছে তো ভাবক তিৰিটোৰ কাৰণে দেখছা জিটি কৰিব লাগছে
500 টাকা গাইছ পাত নাই গাইছ অকাত নাই অকাতৰ বাহিৰত লেতেৰা একদম কোন কাই মই ওপৰত ল'ম মই নলওঁ চলা নলওঁ চলাৰ গেঞ্জিখন একবাৰ চাং আৰু ভাল লাগছে এই এনে কালা মানুহ আৰু আমাক দেই যাম এনে কালা মানুহ আৰু ক'ত ইলা পিন্ধি দেখোন মানুহ কাৰণে এইটো চাং আৰু এইটো চাপৰি দা ঘৰত পিন্ধি থাকিম মনে মনে ঘৰত পিন্ধি থাকিম হয় ৰে ভাল লগা নাই এই ৰ নাইছে ইয়াত না অকা অকালো এইটা ইটালৈকে নেকি বাইগন গেৰন ফিৰি তাৰ লগত এটা ফিৰি সন্ধিয়া বম পাতি 160 টাকা কফিটা কিয় ডাঙৰ এটা কিমান টাকা সৰুটা লেখা আছে নেকি কিমান ক'ত লিখা আছে নাই দেখোন 79 ইয়াত নাই 79 ল দুইটা ল তিনিটা ক'লে মনা পাম এখন দেখা নাই ইটা একটা ল'ম এখন আৰু ৰুমৰ লহঁতৰ ৰুমত ল'বি না ওলাবি চিটাটি কি নমুনা বে তই কি মুখি পাখৰি কি কেনেকৈ খুলিব ওপৰতে আহিব ৰখনি ওপৰত যাই আছে ধবৰা কি ভিডিঅ' কল কি কৰিম আমি জেনেৰেটাৰ ষ্টাৰ্ট কৰ তই ফালাক জ্বলাবে পয়লাই চাং মই দি মোবাইলটা উই ভিডিঅ' কৰা আছিল তাতে মোৰ দহছে মাখা পাই পয়সা খাইছে লাইন গেল কই ই গাইজ উঠফা কাৰণে গৈছিল ই উঠফা গৈছিল আৰু তলত যায় আৰু আহিছে ওপৰত তোৰ ভৱিষ্যত দেখা পাই আছো মই ইয়াক দেখি বিশালৰ পৰা ওলাই কেনে আকৌ আমি ল'বলৈ গৈ আছোঁ সেইফালে থৈ যাওঁ বস্তুখিনি ইয়াতে বস্তু থৈ গৈছিলোঁ তেতিয়া লোৱা এতিয়া ঘৰমুৱা হৈছোঁ ঘৰত গৈ আছোঁ কি হৈছে এতিয়া এক্সিডেণ্ট হৈছে নাকি কাজিয়া হা 500 টাকা না বাজার গাইস
নাই হৈ আহিলোঁ এইবাৰ বৰফ খাবাই অহা নিচিনা হ'ল ভিডিঅ'টো ইমানেই আছিল আজি গাইছ তো বাই বাই नेक्स्ट এটা ভিডিঅ'ত লগ পাম जी आपको ये वीडियो अच्छी लगी तो चैनल को सब्सक्राइब कर दीजिए और लाइक कर दीजिएगा।